লাগে বাবু থাকিব এটা স্কচ সদায় থাকিব আরে ইয়াজরে আতে কও অসমৰ কিং হৈছে জুবিন দা আৰু ইউটিউবৰ ষ্টাৰ হৈছে বেতাল নিবু ৰাইট কোনো কাটবা নৰে হাজাৰ জীৱনত কোনবা ভাই যেমান ইউটিউবৰ না 8 লাখ নহয় 24 মিলিয়ন সাবস্ক্ৰাইবাৰ লাখ 24 কৰছ সাবস্ক্ৰাইবাৰ হিন্দীত তো মই কনাই অসমৰ কৈছো এক্স ওয়াই জেড না বেতাল নিবু কোনবা কাটবা পাৰবি না অসমৰ কোনবা সিঙ্গাৰ হাজাৰ তই হেই কৰ তই না জুবিন দা কাটবা পাৰবি জুবিন দা আমাৰ প্ৰাণত বেতাল নিবু আমাৰ হৃদয়ত আছে रोगे रोगे আছে জয় বেতাল নিপু জয় জুবিন দা হয় না নহয় হয় হয় জয় বাবু জয় জয় স্কচ জয় বাবু জয় স্কচ আমি নহয় দে ভাই আমি কিবাকে চলি আছো ভাই বাপুকে বাবা আরে মানুহ চাই এ ভাল লাগে সাপোর্ট কেনে কৰে নাকি বাকি আমি অলপ আলোচনা কৰিম আমাৰ নতুন কিবা প্ৰজেক্ট অলপ আইব আপিৰ কথা বাদ দিয়া আৰু প্ৰেমটোৰ ওপৰত আমি এখন শৰ্ট ফিল্ম বনাব পাৰিম কি প্ৰেমৰ ওপৰত শৰ্ট ফিল্ম বনাই গানা তাই এৰি কিছু যাবাৰি ইটা যে মই কান্দি কিনে মই ষ্টৰি মাৰু তুনে মিলা তুমি মাৰ দংগা তাইটা বেলেগৰ আগত কৈ কিনে হাইব এখনি কথা ও ৰিক্সা না হিটো মোক ভাল পায় ষ্টৰি মাৰি আছে হা 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 ব্ৰিয়ন স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ' লৈ বাকি গাইস থিয়েটাৰ ভিডিঅ' বনাইছিলো একেদিন কিন্তু আৰু আজি আহি গলো মই স্কজৰ ঘৰত কিন্তু বহুত দিন হল স্কজক লগ পোৱা নাই কিয় আহিলো আৰু স্কজৰ ঘৰত বলে বিশাল ফুকন লুকে আছে সুমিবৰৰ ভায়াক তাৰ কাৰণে চাবলৈ আহিলো বাকি বিশাল ফুকন বিশাল দা কিমান আছে পইচা কিমান আছে পইচা 35 লাখ মান আছে এতে মানুহ এতে ভিৰ কৰি কানে বেছি পুলিশ কৰি আছে কেমেটা কথা পইচা মাৰা কত মাৰা গুগল পে না কেছ দিবা কেছ দাও নেকি বাকি গাইস আহি পাই গেলো আমি ফকত মাজনৰ পুখৰীবাৰৰ ওচৰত আৰু মোৰ লগত এটা স্কোৱাজ আছে স্কোৱাজে ইউটিউবত কিয় নাই আজি খুদিম কটেখিনি খুদিম আপোনালোকে ভিডিঅ'টো হেকলে চাই থাকক কি স্কোৱাজ ভাই তোক বহুত দিনৰ মূৰত লগ পালো বাকি ইউটিউবত নাই কিবা বেলেগ কাম চাম কৰি আছা নেকি ইউটিউব আছে কিন্তু ইউটিউবত ভিডিঅ' মই দিয়া নাই ইউটিউবত দেখা নাই তাৰ কাৰণে সুধিলো ৰিলি কবা গেলি এটা সঁচা কথা লাষ্ট নকৰাকে কবা গেলি মানে মোৰ এনা ঘটনা হৈ গেল মানে ব্ৰেকআপ হৈ গেল ভাল পাইছিলে তাপি নিশ্চয় নকওঁ নামটো কৈ দিবা নেকি নাম চাম এগলা কবা নৰি যেটো ক'ত ঘৰ এগলানো কবা নৰি আকৌ কবা নৰি কাৰণ আপি চলি বুঢ়া বস্তুটো জীৱনটো বহুত ডাঙৰ আপা একবাৰ যদি লাজতো পৰে কবা লাগে নাই আপি চলি গেলাম মই কান্দে থকিছো বহুত যেটো সঁচাকে ভাল পাইছিলো তাই অবভিয়াছলি বেলেগ ভুলৰ কাৰণে ধৰি লওক মই এৰি জনাই তাইৰ একো ভুল নাই ধৰি লওক বেলেগ আপা চাই মই এৰি জনাই মই নিজৰ কথা ধৰি লওক অমুকটো বস্তু নাকপি অমুকটোৰ লগত নাচবি হেংগে চলিম আপি চলি নচল ন সেইটো বস্তু মই মানে নৰু গাই মই তো চিকৰ বাদ দিবা চিকৰ বাদ দিম স্মকিং কৰিবা আহিছে স্মকিংটো মই নকৰোৱে হয় না নহয় সেইটো ভুৱা বছৰ না ভুৱা নহয় ভাই আগতে কৈছিলো ধৰি লওক সিনকে নহয় ধৰি লওক পূজাই চুজাই মিছা কথা কৈ লাভ নাই জীৱনটোত ভাই এটা একদিন হ'লেও আজি গম পাব মিছা কথা কৈ লাভ নাই এনেকে মানে ইউটিউবত কিয় বনা নাকি হে কৈ আছো মই কথা নুনা কিয়া পাগল শুনি আছো তাৰপিছত এদিন মোৰ কি হ'ল মই চিগাৰেট টিকাৰ মিলে মানে হেৰি কৰি আছো লগৰ চলি এটা মানে ফটো মাৰি তাইক দি দিছি ফটো মাৰি আপিটো ঘৰ মই ক'ব নোৱাৰো ভাই অসমতে বাকি গাইস তাৰ কাৰণে ভিডিঅ'ত নাই এটাই কথা কম বাকি ৰাকেশে না যদি তাই মোক ভাল পালা হয় তাই মোক শিখৰৰ কাৰণে বাদ দি নিগলা তাই মোক চান্স আৰু দিলা হয় এই জীৱনটোত এটা বস্তু কম হয় এই বস্তু এটাৰ ওপৰত মানে এনা আনব নালগে যে তাই আছে মই আছো তাই নাই মই মৰি যাম হেনা নহয় দে এনা এটা ভাবক যে মোৰ ইউটিউব আছে মই আজি ইউটিউব কৰি থাকিম ইউটিউব নাই খান্দা পান দোকান দিম বঢ়িয়া বস্তুটো না যে ইউটিউব নাই গেলা মোৰ আৰু জীৱনটোত কামে নাই আকৌ সেইটো বস্তু নহয় হয় না নহয় চবৰে টেলেণ্ট এটা চবৰে ভিতৰত নিজা নিজা টেলেণ্ট থাকে তো মই এখন পান দোকান দিম যদি ইউটিউব নহয় তো সঁচা কথা যা ভাই বাকি গাইছ এটাই কথা কম জীৱনত প্ৰেম নকৰিব প্ৰেম কৰক ভালকে কৰক এই আধাত এৰি যাও বালত এৰি যাও তোমাক সেই প্ৰেম কৰি লাভ নাই আমি গুৱাহাটী যাওঁ ৰুমত যাওঁ মাইৰে কবা কমাই যাওঁ বুলি মাকা ইণ্ডিয়া তেৰি চালা গাইছ জীৱনটোত মই পাগল হৈ গৈছো গাইছ কি কমে তো মই কি কম মই মোৰ গাইছ শব্দৰ অভাৱ হৈ গৈছে গাইছ কি থকাকে ইউটিউব কৰি আছিলো বুঢ়া স্কচ বুলি না কি বাবু তোকো মাতিছিলো মোৰ জীৱন খাই পেলছে বাবু ভাল তই চাবি নেকি এটা বস্তু কি দেখো আজি ভাইৰেলে কৰি দিম যা দেখো বা আজি ভাইৰেলে কৰি দিম হয় নাই লাইভ কোনো ভিডিঅ'ৰ কাট নহয় লাইভ দেখে দিম আজি কি ধুনীয়া নাজাৰা একো নাই নহয় একো নাই কোনোবা ভুল কৰিছে যাবলৈ দিয়া
এই যে চুমা খাইছিল মোক তাই ইয়াতে মই ৰাখি থৈ দিছোঁ বাকী মই মৰিব যাব ওলাইছিলোঁ এই বিল্ডিঙৰ ওপৰৰ পৰা বৰ্তমান দিছোঁ নমৰিলোঁ কিয় নমৰিলি জীৱনটো একবাৰে তাৰপিছত নালাগে দেই শুনা শুনা আকৌ নাই চাউণ্ডটো শুনা নালাগে দে এইগিলা মাত চাত বুজি পাব ভাল কোনোবাই আৰু গাইজ আপোনালোকক মই ইউটিউবত আহিবি নে নাই এতিয়া ইউটিউবত যাম আৰু কালি মই এজন গায়ক মাতিছোঁ মানে মোৰ মানে সেই মানে গ'ল মোৰ শ্ব'টো গ'ল আমাৰ ঘৰত মাতিছিলোঁ এই গায়ক মানে ফূৰ্তিত ভাল গান গাইছে তেখেত আমাৰ ইয়াৰে বাকী এটা ট্ৰেণ্ডিঙত চলি আছে চুমি বৰুৱা তাৰে ওপৰত কিবা কবি নেকি তই নাই তাই পলাই থকা নাই তাই লুকাই আছে পলাই আৰু লুকাইটো বেলেগ বেলেগ নেকি তোৰ মতে মাংস খাইছো কিছুমানে আজি বৰ্ত আছে মোৰ মাংস নাখাং জোল খাম নে না আৰু তাৰে মাজতে এটা গানো মনত পৰিছে ফুলনি মানে বাগিচা মানে ফুলনি চেম পলাই আছো মানে লুকাই আছো মানে চুমিৰ মই তোমাক এটাই কথা কম তই ওলাই নাহিবি তই পুলিচেতো মাইৰ খাবি ৰাইজৰো মাইৰ আছে জেলত আছে এতিয়া বৰ্তমান জেলত আছে কিমান মান দিছে না বেষ্টি জেলত পৰা বোলে এতিয়া জামিনো লাভ কৰিব মানি দিলে ওলাই যায় জানা এটা মেইন কথা কওঁ তাই হাজাৰ যি হ'লে তাইৰ আঁৰত কিন্তু বহুত ডাঙৰ মানুহৰ হাত আছে ইমান সাহস কৰিব নোৱাৰে থাৰ্ড পাৰ্টিৰ হ'লেও মানুহৰ তাতে আৰু ভায়াক বিশাল ফুকন 22 বছৰতে 200 কোটি টকাৰ মালিক আমি হে এই 22 বছৰতে 200 টকাৰ গেলাৰ বাকি দিবা পাৰা নাই বন্দিবাৰী সদায় যাব খেদে বাইও গেলা দি 10 টাকাৰ কি 10 টাকাৰ এনে গেলা নৰিছি চিগাৰো উদাহৰণ দিছো বাকি সি 22 বছৰতে 200 কোটি টকাৰ মালিক আৰু আমি 200 টকা দোকানো বাকি দিবা পাৰা নাই আজি আমাৰ যেখনি মানুহ আছে না এই মানুহখিনি কিবা লাভ পালি হল ডাইৰেক্ট অমুকটো দিম তমুকটো দিম পইচাৰ কাৰণে মানুহ বদলি যাব পাৰে কি কবি ভাই পইচাটো মানুহ লাগিব সেই বুলি নিজৰ আপুনি দেহাটো সেই বিক্ৰী কৰিব নোৱাৰে মানুহৰ লগত আপুনি ধৰি লওক এতিয়া কৈছি আপুনি ডাইৰেক্ট কিয় বিশ্বাস কৰি লাগিছিল আৰু ৰাখি বন্ধনৰ ফটো দেখা নাপলো দৌৰে কি হয় কিবা কাৰণ আছে নেকি মাজত খুলছি কিন্তু সিলবেক তাৰমানে কি বুজাব খুজিছা বুজাই বুজি আৰু কিবা চাইৰি হ'ব নেকি বহুত দিনৰ মূৰত চাইৰি মাৰা নাই চাইৰি এটা লাগে দুখ যাবা দিয়ক তাৰে আছে পলাই বাবা তুমি আছে পলাই থাক চুমি পলাই বাবা তুমি আছে পলাই থাক চুমি পলাই বাবা বিকাশে দিব তোক মৰমতি দিব আইন ভাল চাইৰি শুনা না তোৰ মুখত এটা চাইৰি লাগে গৰমত গৰম লাগে ঠাণ্ডাত লাগে ঠাণ্ডা বাবা দিনত গৰম লাগে ঠাণ্ডাত লাগে ঠাণ্ডা বাবা এ ভাই তাইক তই বাদ দি তাইৰ আছে বেলেগ ধান্দা বাবা আল্লাহৰ কসম বুলি কৈছো ই 100% পাগল হৈছে আপিৰ কাৰণে পাগল হৈছে না ইউটিউবৰ কাৰণে পাগল হৈছে নিশ্চয় গম পোৱা নাই কি বকিছে আৰু ফোনটোতে ৰেকৰ্ডিং এটা শুনি পেলাই হেলো মাৰি থাকে কোনে পাগল কৰিলে তাক আপিটো যদি ভিডিঅ'টো চাই আছা কমেণ্ট এটা কৰিবি সঁচাকে পাগল হৈছে ডিসকাস ভাই তই প্ৰেম কৰিলি প্ৰেমৰ ওপৰত তোৰ অভিজ্ঞতা হৈ গৈছি তাৰে মাজত কিবা কবি নেকি প্ৰেম মানে কি এই মই এটা কথা কওঁ এই তাৰ উৰণীয়া মন থাকে যি বাকি বেমাৰো হৈছে নেকি তোৰ বেমাৰ তাই কাৰণে আকৌ নাই এটা যে উৰণীয়া মন থাকে মানুহ চাব হা ধৰি লওক 12 বছৰ পৰাই ধৰি লওক মিনিমাম 18 বছৰ ধৰি লওক ক্লাছ 9 পৰাই ফাৰ্ষ্ট ইয়াৰ পক লাগি অলপ মনটো উৰণীয়া হৈ থাকে সেইখিনি টাইমত যোনি ভাল পায় এই বিদ্যা কৈছো তই কিছুমানত থাকে কিছুমানে বিদ্যা যাই দে গাইছ সঁচাই কৈছো এই সেইখিনি প্ৰেম কাম নাই মানে কি হৈছে অমুক কি ব্ৰেকআপ হৈছে ষ্টৰী অমুক কি ভাল পালো ষ্টৰী হয় না ষ্টৰী জানতা তিনিটা মান চলে জন্ম দিছে মায়াকৰ ঘৰত পঢ়িবা গেছি দুদিনমান পিছত কি লাগে মিছ ইউ জান তোমাক বহুত দিন মই লগে পোৱা নাই মিছ ইউ চৰ এই মই নকাও মোৰ মাথা গেছ প্ৰেম বোলা বস্তুটো শুনিলে আপোনালোকে এতিয়া গালি পাৰিব যে স্কষ্টৰ মুখখন বেয়া হৈছে তই গালি পাৰা নাছলি গালি পাইছিলো আগতে মই গাইছ এতিয়া নিজে ওলাই যায় গাইছ মই ওপেন কেমেৰা গালি লাগিছে ওপেন ওলাই যায় গাইছ মই এতিয়া পাগল হৈ গৈছো গাইছ কি জানা না গাইছ মই বিদ্যা গাইছ মই বহুত ভাল পাইছিলো গাইছ সঁচাই কৈছো মই মিছা কোৱা নাই মই বিদ্যা মই ইউটিউবে পাৰি গৈছো গাইছ মই নিজৰ যে মই ইউটিউব কৰো ইউটিউব যে কৰিব লাগে এই মাজে মাজে ভিডিঅ' দিওঁ মই পাৰি গৈছো মই এনেকে গা চা নোধাকে এনেকে পৰি থাকো গাইছ ভাত চাত টাইমতে খাওঁ মাদাই কৈ মই লাজো লাগে কাম চাম কৰ বাবু ইটা পস্তাইছো গাইছ ইটা যেটা মই তাইৰ ফটো খান চাম তেতিয়া গাইছ একদম কেম্বা লাগে তাইৰ মাতটো শুনবা চাবি নেকি গাইছ এই ব্লক কৰি থৈছে গাইছ মই নাম্বাৰ নেদেখাম আপোনালোকক চাব দক কাবালৈতে বেলেগলৈ চেনি খাইছে নিশ্চয় নাই এটাই কথা কম তাই মোক কৈছিল যে তোমাক এৰি নাযাওঁ মই কেইটা এতিয়া তুমি এটা কথা ভাবা তুমি মোক এৰি গেলা না তোমাক মই এৰি গেলো
এতিয়া আৰু এইটো দিলে হয় পাই তুমি দি আছা আৰু এটা কথা মই আপিখিনিৰ কথা কওঁ এই গটাই মই এই গটা আপিকে কৈছো যা এই পৃথিৱীত যিমান আপি আছে 99% আপিক কৈছো 1% হে ভাল আছে দেই ৰাইট এটা কথা কৈছো যে কিছুমান আপি চাবা ধৰিল তুহতে ব্ৰেকআপ দি যাও ধৰিল মোৰ লগত এটা তাই ৰিলেশ্যনশ্বিপত আছে হয় না নাই ধৰিল আগত যদি তাই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড এটা আছিল তাৰ কথা ইমান বেয়া কৈছিলে ই মই এৰি গৈছি অমুক তমুক ভাল নহয় এতিয়া মোৰ কথা বেলেগৰ আগত কৈ আছে এই ভাল নহয় ইস্কজি এই অমুক ধৰে তমুক কৰে অমুক খাই মাল খাই মদ খাই ভাল খাই তো মই জানো না লগৰ চলি এটা ভাল পোৱাৰ মাজত কেইটা মাজৰ মানুহ সোমাব পাৰিবা নাংগে ভাল পথ যেতিয়া তই মাজৰ মানুহ সোমাবা দিবা পাৰিবি মই তই বাবু তই ধৰিবা পাইছা মই ল'ৰা এজন আছিলে ইউটিউবাৰ তাৰ লগত মই নন ষ্টপ ভিডিঅ' বনাই য'ত যাই তাকো যাওঁ মই নাম নকওঁ সি কেনেকে লাগাইছি ঘৰত তাহাঁতৰ একদম বেয়াকে লাগিছে সেইটো নাজানো সি বা কি কৰিছি গাইছ মই একদম বেয়া হৈছো বোলো বন্ধুৰ নামত কলংক কৰিবা নালাগে ভাই আপি বোলা বস্তুটো আজি আছে কালি নাই এইটো বেলেগ বস্তু কিন্তু বন্ধু বোলা বস্তুটো কেনেকুৱা নাখে কিনে খোৱাটো এইটো বন্ধু কয় বন্ধু সুখৰ দুখৰ বন্ধু কিন্তু বন্ধু যেতিয়া কলংক কৰিব এইটো বেয়া লাগে দেচোন নাকি নহয় সাপোর্ট কৰি যাব লাগে প্ৰেমটো সাকসেস কৰিব চেষ্টা কৰিব লাগে আনকে লাগিছে মই দুটামান কওঁ তাৰ ঘৰত গেলি তুমি সুখত থাকিবা নৰো আৰু মাটিত থাকিবা লাগিব বিছনি মাৰিবা লাগিব ৰাইট অমুক তাৰ মায়াকে কাম কৰে হই মোৰ মাদাৰে কাম নকৰে গাইছ মই মাদাৰে কাম কৰিব নিদু বেলেগৰ ঘৰত মানে সেইটো মই লাগালে লগানে দেখিম কিন্তু এই বেয়া কথা লাগিছি তাৰ পইচা নাই অমুক কৰে তমুক কৰে মদ খাই ঘূৰি থাকে ভাং খাই ঘূৰি থাকে অন দা স্পট গাইছ মই কি কম আপোনালোকক কি কলে বিশ্বাস কৰিব হয় মই শিখৰ খাওঁ কিন্তু মই হেনা চলি নহয় গাইছ যেনেকে ই লাগেছি ধৰি লওক আৰু কিবা বহুত কৈছি মোৰ বেয়া লাগে গাইছ কিছুমান কথা শুনলি বাকি বাবু মই এটাই ইয়াত এটা কথা কম ইউটিউবত এতিয়া আহিবি না ইউটিউবত মই কাম বেক কৰিম কেটাৰ ভাই আগৰ ইস্কছৰ দৰে কৰিম কাম বেক টু দা ইউটিউব হিলাই দিম যিহেতু ভিডিঅ'টো প্ৰেমৰ ওপৰতে হৈ গেল তো কিবা অলপ প্ৰেমৰ ওপৰত বকি দি প্ৰেমৰ কি ভক্তি মোৰ অভিজ্ঞতা নাই তোৰ অভিজ্ঞতা আছে যিটো তই প্ৰেম কৰিলি তাতে হাৰিও গেলি হাৰি মানে এটা বন্ধুৰ নামত হাৰি গেলি মই এটা কথাই কম যেতিয়ালৈকে স্কচ থাকিব তেতিয়ালৈকে অসম হিলাই থাকিব যেতিয়ালৈকে বাবু থাকিব তেতিয়া স্কচ সদায় থাকিব আৰু ইয়াৰ এতে কওঁ অসমৰ কিং হৈছে জুবিন দা আৰু ইউটিউবৰ ষ্টাৰ হৈছে বেতাল নিবু ৰাইট কোনো কাটবা নোৱাৰে যাৰ জীৱনত কোনোবা ভাই 24 মিলিয়ন ছাবস্ক্ৰাইবাৰ লওক 24 কৰ'ৰ ছাবস্ক্ৰাইবাৰ হিন্দীততো মই কনাই অসমৰ কৈছো XYZ না বেতাল নিবু কোনোবাই কাটবা পাৰিবি না অসমৰ কোনোবা ছিংগাৰ হাজাৰ তই সেই কৰ তই না জুবিন দাক কাটবা পাৰিবি জুবিন দা আমাৰ প্ৰাণত বেতাল নিবু আমাৰ হৃদয়ত আছে ৰোগে আছে জয় বেতাল নিবু জয় জুবিন দা হয় না নহয় হয় জয় বাবু জয় স্কচ জয় বাবু জয় আমি নহয় দেই ভাই আমি কিবাকে চলি আছো ভাই ৰাখুকে বাবা আৰে মানুহ চাই ভাল লাগে সাপোর্ট খিনি কৰে নাকি বাকি আমি অলপ আলোচনা কৰিম আমাৰ নতুন কিবা প্ৰজেক্ট অলপ আহিব আপিৰ কথা বাদ দিয়া আৰু প্ৰেমটোৰ ওপৰত আমি শৰ্ট ফিল্ম বনাব পাৰিম কি প্ৰেমৰ ওপৰত শৰ্ট ফিল্ম বনাই কান্দা তাই এৰি কিছু যাবাৰি এতিয়া যে মই কান্দি কিনে মই ষ্টৰি মাৰো তুনে মিলা তুমি মাৰ দংগা তাই এতিয়া বেলেগৰ আগত কৈ কিনে হাঁহিব এখনি কথা দেখিছা না সিটোও মোক ভাল পায় ষ্টৰি মাৰি আছে তাইনো যদি আহিব যিহেতু নাই কিন্তু বহুতে কয় স্কচৰ গাৰ্লফ্ৰেণ্ডৰ অভাৱ নাই কি কবি মোৰ ভাই গাৰ্লফ্ৰেণ্ডৰ সেইটো কথা নহয় আপি বোলা বস্তুটো কেইটাও মানে সেই বুলি ল'বা নাই যেনেকে ভৰালিৰ গাৰ্লফ্ৰেণ্ডৰ অভাৱ নাই তেনেকৈ অসমত স্কচৰৰ গাৰ্লফ্ৰেণ্ডৰ অভাৱ নাই বুলি কৈ থাকে ভাই ঠাট্টা কৰিছা মই গম পাইছো কিন্তু একো ঠাট্টা কৰা নাই আপি বোলা বস্তুটো সন্মান কৰিবি তো আপি বোলা বস্তুটো সন্মান কৰিবি তেতিয়া ৰাউণ্ডটো সন্মান দিব ভাই মইতো কৈছো মই কিন্তু সন্মান কৰো না তাই মোক গালি পাৰে কিন্তু বিচাৰ গালি পালে ভাল মই কিন্তু গালি নাপাওঁ তাইক মই সন্মান কৰো আপি বোলা নাৰী যদি তাই ভিডিঅ'টো চাই তাই কি কবি তাইক এটাই কথা কম তোমাৰ বিয়াত মোক মাতিবা অচিনাকি ৰূপত যাম যদি মই এইটো কথা কৈছো হাঁহি দুখত কৈছো ইয়াৰ দ্বাৰা এটাই কম জীয়াই আছো হাঁহি আছো কিন্তু শান্তিত থকা নাই জীয়াই আছো কিন্তু সুখত থকা নাই বঢ়িয়া বাবুৱে একদিন যাম যাওঁ কিমান মান দূৰ হ'ব আমাৰ প্ৰায় হ'ব ধৰি ল 62 মান হ'ব কিলোমিটাৰ এই কৰে বাবু খেদে নেকি বা নাখেদে ভাল মই বিদ্যা ভাল পাৰিব পাৰা নাই ভাল কি বেয়া হৈছে ভাল উঠেনো নেকি তাই নহয় মানুহ মই এতিয়া ক'লো যে 3% লাগিবা লাগে কিন্তু ভাল মই কি কমে ভাল সঁচা প্ৰেম জাক কৰিবি তাক তই সদায় ভাল হেৰি কৰি থাকিব লাগিব মই এটাই কথা কৈছোঁ বাবু ভাল এই জীৱনটো বা কেৰিয়াৰত ফ'কাছ দি ভাল টাইমত বিয়া চিয়া পাতি মই বিয়া চিয়া নাপতো কিন্তু ভাল পাব ভাল আব্দুল কালাম মইনা মই দুখ হৈছে ভাল
বৰফৰ বেপাৰ কৰিম বৰফৰ বেপাৰ এতিয়া মোক বেয়াকে কৰি থৈ গেলে বা একদম গেম্বা কৰি থৈ গেলে বা মোক সুধছো বা আল্লাহ পিছত আহিবা নাই কি নাই নাও ফোন নকৰি ভিতৰত ভৰিত দিছোঁ বোলে যি কৈছে বা কেমেৰা কৰিছে নাই এনাই মোবাইলটো লৈ আছো তোৰ দুখৰ কথা শুনবি আহিলো আজি হেই বাবু ভাল হেই গাইছ আপোনালোকে লাইভ দেখছি তাৰ মনৰ ভাৱ কেমেৰাবোৰ কৰা বুলি গম পোৱা নাই কিন্তু 100% গম পোৱা নাই মই মোবাইলটো ধৰি আছো কেমেৰা ৰেকৰ্ড কৰি সি কথাই কৈছে তাৰ মনৰ কথা কিবা ক'ব লগা নকবা লাগে কথা ওলাই গ'ল নেকি মই এটা কথা কওঁ ৰাইজ আপোনালোকে বেয়া নাপাব মোৰ মনৰ কথাখিনি গোটাই ওলাই গৈছি ধৰি লওক বাহিৰলৈ হৈছে মই ইমান জানাও নাই প্ৰেম বিষয়ে মই কিমান বয়স হৈছে 7.5 এই গাইছ আপোনালোকে গম পাইছে সি যাক ফোন মাৰি আছিল তাৰ গাৰ্লফ্ৰেণ্ডে তাই ফোন মাৰিছি সি কথা পাতি আছে মই তেতিয়া পৰা ফোন মাৰি আছো তই ইমান পৰ ঘুমাই আছা কালি মোক কলি কি ফোন মাৰিবি কানুলি কিয় কৈছা হে গাইছ আৰু কাবাক লাগিছে নেকি ৰ'ব গম পাম ৰ'ব আপোনালোকে ভিডিঅ'টো চাই দেখুৱাক লাগে